নব্বৈৰ দশকত ভাল পোৱা মৰম আৰু এই সম্পৰ্কবোৰ ইমান সহজ নাছিল। তাৰ মাজতো ব্যতিক্ৰম আছিল আমাৰ জয় আৰু ঐচিৰিৰ কাহিনী। কিনো থৰ লাগি চাই আছে। ইমান মৰম লাগিছে তোমাৰ? আমি দেখা সপোনবোৰৰ মাজত এনেকুৱা এটা দিন মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। জয়ৰ কথা ভাবিহে বেয়া লাগিছে। কেনেকৈ থকা ল'ৰাটো আৰু এতিয়া কেনেকৈ আছে চাচোন তহঁতে। ইহঁতক লৈ কাইলৈ গাঁও ৰাইজে যি বিচাৰ কৰিব তাত ৰাইজে আৰু মই যি সিদ্ধান্ত ল'ম তাকেই মানি ল'ব লাগিব ইহঁতি। এতিয়া বৰ ঘৰৰ মানুহে ভুল কৰিলে ক'ৰ পৰা শাস্তি ভুগিব? শাস্তি আকৌ আমি সৰু ঘৰবোৰে ভুগিব লাগে। দাদা, কিবা এটা কাম পাম নেকি? কাম এটাৰ বৰ প্ৰয়োজন হৈছিলে। চকু তোমাৰ আৰু উঠ ঠাই আৰু তোমাক পূৰ্ণিমাৰ জন্তুৰ দৰে লাগিছে।